নমস্কাৰ প্ৰিয় বন্ধুসকল, সাধাৰণ জ্ঞান বিষয়ৰ প্ৰশ্নোত্তৰ শিতানৰ ৩ নম্বৰ খণ্ডটি আজি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। আহকচোন চাওঁ আজিৰ প্ৰশ্নসমূহ কি। মাউণ্ট এভাৰেষ্ট বগোৱা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যনবোৰ হ'ল জগন্নাথ চলিহা, অৰূপ ডেকা, তৰুণ শইকীয়া, বিদ্যুৎ হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে তৰুণ শইকীয়া। আত্মনুসন্ধান নামৰ আত্মজীৱনীখনৰ লেখক কোন আছিল? অপশ্যনবোৰ হ'ল মহিম বৰা, কনক সেন ডেকা, নগেন শইকীয়া, হোমেন বৰগোহাঁই। শুদ্ধ উত্তৰটো হৈছে হোমেন বৰগোহাঁই। তলৰ কোনজন অসম সাহিত্য সভাৰ সভাপতি নাছিল? অপশ্যনবোৰ হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, চন্দ্ৰধৰ বৰুৱা, নলিনীবালা দেৱী, প্ৰসন্নলাল চৌধুৰী। শুদ্ধ উত্তৰটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। আহোম সেনাপতি লাচিত বৰফুকনৰ মৈদামটো ক'ত আছে? অপশ্যনবোৰ হ'ল যোৰহাট, শিৱসাগৰ, গুৱাহাটী, ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হৈছে যোৰহাট। তলৰ কোনখন জিলাই ভূটানৰ লগত সীমাৰ ভাগ বতৰা নকৰে? অপশ্যনবোৰ হ'ল চিৰাং, বাক্সা, বঙাইগাঁও, ওদালগুৰি। শুদ্ধ উত্তৰটো হৈছে বঙাইগাঁও। অসমৰ কোনখন জিলাক লেণ্ড অৱ দ্য ছাত্ৰাছ বুলি জনা যায়? অপশ্যনবোৰ হ'ল নগাঁও, মাজুলী, যোৰহাট, বৰপেটা। শুদ্ধ উত্তৰটো হৈছে বৰপেটা। অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যনবোৰ হ'ল শিৱ থাপা, হিমা দাস, মহাদেৱ ডেকা, অংকুচিতা বড়ো। শুদ্ধ উত্তৰটো হৈছে হিমা দাস। স্মৃতিৰ তীৰ্থ নামৰ আত্মজীৱনীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছে? অপশ্যনবোৰ হ'ল নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰধৰ বৰুৱা, অমূল্য বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। শুদ্ধ উত্তৰটো হ'ল নবীন চন্দ্ৰ বৰদলৈ। অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি আমি কাক জানো? অপশ্যনবোৰ হ'ল ৰঘুনাথ চৌধাৰী, চন্দ্ৰকুমাৰ আগৰৱালা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আনন্দ চন্দ্ৰ আগৰৱালা। শুদ্ধ উত্তৰটো হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হয়? অপশ্যনবোৰ হ'ল জ্যোতিৰ্ময় চক্ৰৱৰ্তী, হীৰেন চন্দ্ৰ নাথ, মুকেশ আগৰৱালা, আনন্দ প্ৰকাশ তিৱাৰী। শুদ্ধ উত্তৰটো হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী। IIT গুৱাহাটীত থকা ছুপাৰ কম্পিউটাৰটোৰ নাম কি? অপশ্যনবোৰ হ'ল পৰম ৮০০০, পৰম কামৰূপ, পৰম ঈশান, পৰম ব্ৰহ্ম। শুদ্ধ উত্তৰটো হৈছে পৰম ঈশান। হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰিছিল? অপশ্যনবোৰ হ'ল ৬৪৪ খ্ৰীষ্টাব্দ, ৬২৮ খ্ৰীষ্টাব্দ, ৬১৬ খ্ৰীষ্টাব্দ, ৬৩৬ খ্ৰীষ্টাব্দ। শুদ্ধ উত্তৰটো হৈছে ৬৩৬ খ্ৰীষ্টাব্দ। শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ বাবে। ১৯৬৩ চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল? অপশ্যনবোৰ হ'ল ছিকিম, নাগালেণ্ড, পশ্চিম বংগ, এইবোৰৰ কোনোটোৱেই নহয়। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট ভিডিঅ'ত পুনৰ এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।